কথাগিলা দকে ভাবলি নিজকে কিবা অপদাৰ্থ হান লগা আছে। উচ্চ শিক্ষা নলেজি MV পাছ কৰিয়ে গাঁৱত দিন হাজিৰা কৰিলোহে, জীৱনটোত কিজানি টকা অলপ ঘটিব পাৰলোহে। এমান আশা বুকুত বান্ধি ৰাইজৰ মানুহেনে হেতি পাতা স্কুলকেইখন ভাঙি মাষ্টাৰৰ পৰা ইথান আমাক টিউটৰ সাজাইছে। চালা জগাটোত নহা পদ এটা উলিয়াই আমাক হালতো নাখাতা পালতো নাখাতা কৰিছে। গাঁৱত দিন হাজিৰা কৰা মানুহকেইটাইও মাহত টকা 15,000 পাৱে। তে উচ্চ শিক্ষা লৈ আমাৰ কিডাল লাভ হৈছে? ভেঞ্চাৰ স্কুলত খাটাওঁতেই জীৱনটোৰ আধা অংশ গেল। 12,000 টকাৰ পদটোত সোমাই দি এতিয়া আকৌ চৰকাৰখনে টেট পৰীক্ষাৰ কথা উলিয়াইছে। আমাৰ দৰে মন দুখীয়া মানুহগিলাই এমান পাকত চলিব পাৰি। আমাৰ লগৰ অশিক্ষিত কিছুমানে সাধাৰণ কাম কৰিয়ে ঘৰ গৃহস্থী মেৰেই পেলছে, আৰু আমি উচ্চ শিক্ষা লৈ ৰাইজৰ চলিক মানুহ কৰাওঁতে নিজুত তিৰি চলি অভাৱ অনাটনত জুৰুলা হৈছে। কথাগিলা দকে ভাবলি নিজকে কিবা অপদাৰ্থ হান লগা হৈছে। একেখন স্কুলত কাম কৰি মাহৰ মূৰত যেথান ফৰ্থ গ্ৰেড গীতাই আমাতকৈ বেছি দৰমহা পাৱে, আমাৰ শিক্ষাগিলাকৰ কিবা মূল্য নাই হান লাগে। হলেও হক ৰচোন, অন্তত পেঞ্চনৰ সময়ত যদি আমি 10 লাখ টকাটো পালো হয়, তেতিয়া অন্তত 30 চলিক মুখখান দেখাবা অলপ ভাল লাগিল হে। কথাগিলা অলপ দকে ভাবলি চালা নিজকে কিবা অপদাৰ্থ হান লগা হৈছে। কবি আৰু আবৃত্তিকাৰ সৈয়দ মেহবুব দেৱান।